কেইদিনমান আগত যে কৈছিলোঁ যে ছোৱালী কেইজনীৰ লগতো যাব লাগিব এদিন গৰখীয়া গোসাঁই থানত ইংৰাজী নৱবৰ্ষ বুলি যোৱাকালিয়ে যাম বুলি ভাবিছিলোঁ, কিন্তু বিশেষ অকণমান অসুবিধা হোৱাত যোৱাকালি যোৱা নহ'ল। সেয়ে আজি একেবাৰে সময় সুবিধা মিলাই গোটেইকেইজনী ওলালোঁ। ভগৱানৰ ওপৰত বিশ্বাস ৰাখিলে ভগৱানৰ হাতখন আমাৰ মূৰৰ ওপৰত থকা যেনে লাগে। তথাপিও অকণমান সময় উলিয়াই তেওঁৰ ওচৰত গৈ আহিলে মনটো ভাল লাগে। আজি পিছে আমাৰ গৈ পাওঁতে 1টামান বাজিলে। শুই উঠি চাকি বন্তি জ্বলাই মেলি অকণমান আমি ফটো উঠিলোঁ। আৰু আমি এনেকৈ ফটো উঠি থকা দেখি তাত যে থাকে কেমেৰা লৈ দাদাকেইজন ইমান আমাক কৈ আছিল ফটো উঠাই দিয়াৰ কথা। শেষত বাৰু আমিও মানি ল'লোঁ যে যি নহওক 2খনমান ফটো উঠি লওঁ, ভাল হ'ব। কিন্তু ফটোকেইখন উঠি মোৰ ইমান বেছি বেয়া লাগিল। মোৰ মোবাইলত উঠা কেইখনে ভাল আছিল জানেনে। যি নহওক তাৰ পৰা ওলাই মেলি আমি আৰু এজেগাত যাম বুলি ভাবিছিলোঁ, কিন্তু দেৰি হোৱা দেখি যোৱা নহ'ল। ভাবিছিলোঁ তাত গৈ কিবা অকণ ভালকৈ খায়ো আহিম, কিন্তু যিহেতু দেৰি হৈ গ'ল গতিকে আহিলোঁ ঘৰলৈ বুলিয়ে আৰু কলেজৰ আগত ৰখি টিংখঙত বহি আমি টিংখঙতে কিবা অকণ খাই ল'লোঁ। আৰু লিজাৰ এই মূৰ্তিটো দেখিয়ে মোৰ হাঁহি উঠি আছিল। সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। বাই।